কোনোবাই এষাৰ খুবেই গুৰুত্বপূৰ্ণ কথা কৈ থৈ গৈছে। অতীতত মানুহে ভয় কৰিছিলে ভূত প্ৰেতলৈ, মানে মানুহৰ মৃত্যুৰ পাছত হোৱা অৱস্থালৈ। আৰু এতিয়া মানুহে ভয় কৰে জীৱিত মানুহলৈ। নমস্কাৰ বন্ধুসকল, মই প্ৰীতম ফুকন সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। আজিৰ জীৱনত যদি আমি আটাইতকৈ বেছি বিপদত পৰোঁ, আটাইতকৈ বেছি দুখ পাওঁ, সেয়া হৈ গ'ল মানুহৰ পৰাই। আৰু সেই মানুহবোৰ প্ৰায় আমাৰ চিনাকি, আমাৰ চাৰিওকাষে থকা, যাক আমি আপোন বুলি ভাবোঁ। আৰু এনেকুৱা বহুতো কথা থাকে যিবোৰ কথা আমি তেওঁলোকৰ লগত আলোচনা কৰোঁ, যাৰ বাবে আমাৰ মনটো পাতল হোৱা যেন অনুভৱ হয়, আৰু যাৰ বাবে আমি কেতিয়াবা বিপদত পৰিব লগা হয়। হয়তো আপোনাৰ লগত এনেকুৱা বহুত হৈ গৈছে, য'ত নেকি আপুনি কাৰোবাৰ লগত কথা পাতিছে, খুবেই অন্তৰংগ মুহূৰ্ত পাৰ কৰিছে, আৰু তাৰ পাছত সেই ব্যক্তিজনৰ লগত আপোনাৰ কিবা এটা মত নিমিলা হৈছে আৰু আপুনি বিপদত পৰিবলগীয়া হৈছে। বন্ধুসকল, আশ্চৰ্য চাণক্যই কৈ থৈ গৈছে, এনেকুৱা আচলতে কিছুমান কথা আছে যিবোৰ কথা লাগিলে আমি যেনেকুৱাই মানুহ নহওক কিয় কেতিয়াও তেওঁলোকক আমি কৈ দিব নালাগে। নিজৰ জীৱন নিজৰ কথা, সকলো কথা আচলতে আমি মানুহক জনাই থকাৰ কোনো প্ৰয়োজন নাই। পৃথিৱীলৈ আপুনি অকলে আহিছিলে আৰু আপুনি অকলেই যাব লাগিব। যিসকল ব্যক্তিয়ে অকলে থাকিবলৈ শিকি লয় তেওঁলোকে কেতিয়াও দুখ নাপায়, আৰু যিসকল ব্যক্তিয়ে সদায় আনৰ ভৰসাত জীয়াই থাকে তেওঁলোকে সদায় কান্দিবলগীয়া হয়। আশ্চৰ্যকটো আপোনালোকে সকলোৱে চিনি পায়, সকলোৱে তেওঁৰ কথা জানে। তেওঁৰ যিখিনি নীতি সেইখিনি লিপিবদ্ধ কৰা গ্ৰন্থখনেই হৈ গ'ল চাণক্য নীতি। আৰু সেই গ্ৰন্থখনিত এনেকুৱা বহুতো কথা উল্লেখ আছে যিবোৰ কথা আচলতে আমি কেতিয়াও কোনো মানুহক জনাব নালাগে। আৰু তাৰে 5টা এনেকুৱা কথা মই আজি আপোনালোকক জনাব বিচাৰিছোঁ, যি 5টা কথা আমি খুব সহজে মানুহৰ আগত শ্বেয়াৰ কৰোঁ, আৰু সেই 5টা কথাৰ সুবিধা লৈ মানুহে আমাক ব্লেকমেইলিং কৰে, বিপদত পেলায়, কেতিয়াবা আমি ভয়ত দিন পাৰ কৰিব লগা হয়। বলকচোন জানি লওঁ এনেকুৱা কোনো 5টা কথা যিকেইটা আচলতে আমি খুব সহজে মানুহক কেতিয়াও জানিবলৈ দিব নালাগে। ইয়াৰ আগতে যদি আপোনালোকে চেনেলত নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব, কাৰণ মই সদায় এনেকুৱা কিছুমান ভিডিঅ' আপোনালোকলৈ আগবঢ়াওঁ যিবোৰে আপোনাক জীৱনত আগুৱাই যোৱাত সহায় কৰে। আৰু যদি বেল আইকন প্ৰেছ কৰা নাই, প্ৰেছ কৰি দিব যাতে আপুনি নটিফিকেশ্যনসমূহ পাই থাকে, আৰু লগতে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। 1 নম্বৰতে কৈ থৈ গৈছে, আপোনাৰ মনত যিটো প্লেনিং আছে, যিটো কাম আপুনি কৰিম বুলি ভাবি থৈছে, আচলতে সেইটো কথা আপুনি কেতিয়াও মানুহৰ আগত শ্বেয়াৰ কৰিব নালাগে। বহুজনে কৈ থৈ গৈছে সেইবোৰ জনালে মানে আমাৰ নিজৰ কাৰণে ভাল, হয়তো আমি বহুতৰ পৰা এনেকুৱা কিছুমান কথা জানিব পাৰিম যিবোৰ কথা আমাক সেই কামটোত আগবঢ়াত সহায় কৰিব। কিন্তু আশ্চৰ্য চাণক্যই কৈ থৈ গৈছে, এনেকুৱা খুবেই কমটি মানুহ আছে যিসকলে আপোনাক সহায় কৰিবৰ বাবে আগবাঢ়ি আহিব, আৰু এনেকুৱা বহুত বেছি মানুহ আছে যিসকলে কেতিয়াও নিবিচাৰে আপুনি জীৱনত আগুৱাই যোৱাটো। আৰু আপুনি যদি সেই অৱস্থাত নিজৰ প্লেনিংটোৰ কথা জনাই দিছে, আপোনাৰ যদি প্লেনিংটো বহুত বেছি ডাঙৰ হয়, তেনেহ'লে মানুহে আপোনাক এপ্ৰিচিয়েট কৰাতকৈ আপোনাক পোনপ্ৰথমতে হাঁহিব, ইনচাল্ট কৰিবলৈ আগবাঢ়ি আহিব। বহুজনে আপোনাক আঙুলিয়াই দিব যে সেই কামটো কৰি কিমানজনে ফেইল হৈ গৈছে, আৰু বহুজনে আপোনাৰ মন ভাঙি দিব। আৰু যদি আপুনি কিবা কাৰণত সেই কামটো কেতিয়াবা কৰিব নোৱাৰে, তেনেহ'লে দ্বিতীয়বাৰ চেষ্টা কৰাৰ বাবে আপোনাক কেতিয়াও সুবিধা নিদিয়ে, দ্বিতীয়বাৰ চেষ্টা কৰাৰ বাবে আপোনাক ৰাস্তাই নথয়। তেওঁলোকে ইমানেই বেছি অপমান কৰিব, ইনচাল্ট কৰিব, সেই কথাটোক লৈ হাঁহিয়াতৰ পাত্ৰ বনাব, আপুনি বহুত বেছি ডিপ্ৰেশ্যনত গুচি যাব, ডিমটিভেশ্যনত গুচি যাব, আৰু আপুনি সেই কামটো কৰিবলৈ বাদ দিব। গতিকে আচলতে চাণক্যই কৈ থৈ গৈছে, আপুনি লাগিলে মানুহৰ লগত যিমানেই ভাল হওক লাগে, যিটো প্লেনিং আপোনাৰ আছে সেই প্লেনিংটোৰ কথা কেতিয়াও আপুনি মানুহক জনাই নুফুৰিব, বৰঞ্চ সেই মানুহক জনাই ফুৰা সময়খিনিত আপুনি নিজৰ প্লেনিংটো আৰু বেছি ষ্ট্ৰং কৰক, আৰু একাগ্ৰতাৰে লাগক। যেতিয়া আপুনি সফল হ'ব, তেতিয়া মানুহে আপুনি গম পাই যাব প্ৰকৃতাৰ্থত আপুনি আজিলৈকে প্লেনিং কি কৰি আছিলে, আৰু সেইটো আপোনাৰ বাবে কিমান বেছি মূল্যৱান আছিলে। গতিকে জীৱনত যদি কিবা এটা কৰিম বুলি ভাবিছে, লাগিলে আপোনাৰ আত্মীয় স্বজন হওক, লাগিলে আপোনাৰ বন্ধু বান্ধৱ হওক, আশ্চৰ্য চাণক্যৰ মতে আপুনি কেতিয়াও আপোনাৰ প্লেনিঙৰ কথা কোনোজনকে জনাব নালাগে। 2 নম্বৰতে, মানুহৰ জীৱনত যেতিয়া দুখ হয়, তেতিয়া এজনে আনজনক যদি মনৰ কথাখিনি শ্বেয়াৰ কৰে, তেনেহ'লে মানুহৰ হেনো দুখবোৰ কমি যায়। এইটো মানুহৰ বিশ্বাস, আৰু বহুজনে কৈ থৈ গৈছে। কিন্তু আশ্চৰ্য চাণক্যই অলপমান ওলোটাকৈ কৈছে। আশ্চৰ্য চাণক্যই কৈছে, যদিহে আপোনাৰ জীৱনৰ কিবা দুখ আছে, সেই দুখখিনি আপোনাক কেতিয়াও শ্বেয়াৰ কৰিব নিবিচাৰিব, আপুনি কেতিয়াও বেলেগৰ আগত কৈ নুফুৰিব। কাৰণ আশ্চৰ্য চাণক্যৰ মতে এইখন পৃথিৱীত জোখতকৈ বেছি সংখ্যক লোকৰ জীৱনত দুখ আছে। 90% মানুহে সদায় কান্দি আছে, তেওঁলোকৰ প্ৰত্যেকৰে জীৱনৰ দুখবোৰ আনক শ্বেয়াৰ কৰিব বিচাৰে। আৰু সেই সময়ত যদি আপুনিও এনেকুৱা এজন ব্যক্তি হৈ পৰে, আপোনাৰ দুখখিনি বেলেগক শ্বেয়াৰ কৰিব বিচাৰে, আপোনাৰ জীৱনত হোৱা দুখবোৰ কৈ থাকিব বিচাৰে, আৰু নিজকে প্ৰমাণ কৰিব চেষ্টা কৰিছে আপুনি জীৱনত কিমান দুখী, তেনেহ'লে মানুহে লাহে লাহে আপোনাৰ ওচৰৰ পৰা আঁতৰি যাব। আৰু যদি আঁতৰি নাযায়ও, তেনেহ'লে আপুনি এনেকুৱা কিছুমান মানুহ লগ পাব যিবোৰ মানুহে আপোনাৰ দুখবোৰ শুনাৰ পিছত তেওঁলোকে নিজৰ দুখবোৰ আপোনাক ক'বলৈ আৰম্ভ কৰিব। আপুনি নিজৰ দুখৰ কথা ক'ব, বেলেগে আপোনাক তেওঁলোকৰ দুখৰ কথা ক'ব, আৰু গোটেই পৰিৱেশটো নেগেটিভিটিৰ মাজলৈ লৈ গুচি যাব।
যাব য'ত নেকি অকল দুখৰ কথা আলোচনা হ'ব, য'ত নেকি অকল কন্দা কটা চকু পানীৰ বিষয়ে আলোচনা হ'ব, য'ত সুখৰ হাঁহিৰ ফূৰ্তিৰ কোনো ধৰণৰ স্থান নাথাকিব। আৰু এটা কথা হ'ব পাৰে, আপুনি যদি কাৰোবাক কিবা এটা দুখৰ কথা শ্বেয়াৰ কৰিছে, হয়তো সেই ব্যক্তিজনে আপোনাৰ দুৰ্বলতাৰ কোনডোখৰ জেগা আছে সেইডোখৰ তেওঁলোকে গম পাই যাব, আপোনাৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে। আপুনি কোনডোখৰ জেগা দুখ পায়, কিহৰ বাবে আপুনি দুৰ্বল, সেইটো গম পালে আপোনাক কেতিয়াবা তেওঁলোকে ইউজো কৰাৰ সম্ভাৱনা থাকে। গতিকে কাকো জনোৱাৰ দৰকাৰ নাই আপোনাৰ জীৱনত কিমান দুখ হৈছে, কিমান সুখ হৈছে। আপুনি সদায় হাঁহি থাকক, পজিটিভিটিৰ সৈতে থাকক। আপুনি সদায় এইটো দেখুৱাবলৈ চেষ্টা কৰক, আপোনাৰ জীৱনত যি হৈছে সদায় ভালৰ বাবে হৈছে, আৰু লাগিলে যিয়ে নহওক কিয় আপুনি সদায় হাঁহিব, আৰু আপুনি হাঁহিব জানে। যিসকল ব্যক্তিয়ে বেয়া পৰিস্থিতিৰ মাজত হাঁহিব শিকে, তেওঁলোকে জীৱনত সদায় আনন্দেৰে জীয়াই থাকিব পাৰে। গতিকে জীৱনত লাগিলে যিয়ে হৈ নাযাওক, কেতিয়াও মোৰ জীৱনত এইটো হৈছে, মোৰ জীৱনত সেইটো হৈছে, এনেকুৱা ধৰণৰ কমপ্লেইন কৰা বন্ধ কৰক, আৰু এটা মিচিকীয়া হাঁহিৰে যি হয় ভালৰ বাবে হয় বুলি একচেপ্ট কৰক, আৰু আগুৱাই যাওক। আৰু ক'বলৈ নাপাহৰিব, জীৱন জিন্দাবাদ। দেখিব আপোনাৰ জীৱনটো সুন্দৰ হৈ পৰিব, আৰু আপোনাৰ ওচৰৰ পৰা এই বেয়া মানুহবোৰ আঁতৰি যাব, আৰু আপোনাৰ পৰিৱেশটো পজিটিভ হৈ পৰিব। 3 নম্বৰতে, মানুহে আজিকালি আনক দেখুৱাই খুব বেছি ভাল পায়, আৰু তেওঁলোকে সদায় নিজে কিমান টকা ইনকাম কৰে, তেওঁলোকৰ প্ৰপাৰ্টি কিমান, এইবিলাক শ্ব' অফ কৰি বেছি ভাল পায়। কিন্তু আচাৰ্য চাণক্যৰ মতে আপোনাৰ প্ৰকৃত ইনকাম কিমান, উপাৰ্জন কিমান, সেই কথা আচলতে আপুনি কেতিয়াও কাকো জনাব নালাগে। আচাৰ্য চাণক্যই কৈ থৈ গৈছে, যদিহে আপুনি আনক দেখুৱাবৰ চেষ্টা কৰে আপোনাৰ ইনকাম কিমান, আপুনি যদি কাৰোবাক মটিভেট কৰিবৰ বাবেও এই কথাখিনি কয়, মানুহে ভাবিব আপুনি জোখতকৈ বেছি উস্তাদি, আপুনি অহংকাৰী, আৰু মানুহৰ চকুত আপুনি হিৰো হ'বলৈ যিটো কাম কৰিব, সেই একেটা কামে আপোনাক জিৰ' বনাই পেলাব। লগতে যেতিয়া আপুনি শ্বেয়াৰ কৰিব আপোনাৰ ইনকাম কিমান, আপুনি কিমান টকা উপাৰ্জন কৰে, কিমান আপোনাৰ প্ৰপাৰ্টি আছে, এনেকুৱা বহুত এলেহুৱা মানুহ আপোনাৰ ওচৰলৈ দৌৰি আহিব, যিসকল মানুহে নিজৰ নিজৰ বিপদৰ কথা কৈ আপোনাক পইচা ধাৰ বিচাৰিব, আপুনি নিদিওঁ বুলি ক'লে বেয়া পাব, দিলে আপোনাক কেতিয়াও উভতাই দিয়াৰ চেষ্টা নকৰিব, যিটো আপোনাক বিপদৰ মাজলৈ ঠেলি পঠিয়াব। গতিকে আপুনি যিমান ইনকাম কৰিছে নিজৰ বাবে কৰিছে, আৰু সেইখিনি নিজৰ লগত খৰচ কৰাটো ভাল কথা, আপুনি এনজয় কৰক। কিন্তু কেতিয়াও ক'তো জহাই নুফুৰিব প্ৰকৃতত আপোনাৰ ইনকাম কিমান, আপোনাৰ প্ৰপাৰ্টি কিমান আছে। আপুনি কৰ্মত মনোযোগ দিয়ক, পইচা আপোনাৰ ওচৰলৈ নিজে আহিব, সেইখিনিক লৈ সুখী থাকক। 4 নম্বৰতে, জীৱনৰ কিছুমান আমাৰ এনেকুৱা ছিক্ৰেট থাকে, যিবিলাক ছিক্ৰেট বহুতেই লুকুৱাই ৰাখিব নোৱাৰে, আৰু এনেকুৱা কিছুমানৰ আগত শ্বেয়াৰ কৰে যিজন তেওঁলোকৰ প্ৰিয় বুলি ভাবে, প্ৰিয় বন্ধু হ'ব পাৰে, প্ৰিয় ব্যক্তি হ'ব পাৰে। কিন্তু আচাৰ্য চাণক্যই কৈ থৈ গৈছে, মানুহৰ মন কেতিয়া সলনি হৈ যায় আৰু কেতিয়া বিভেদ আহিব পাৰে, সেয়া ভগৱানেও গম নাপায়। গতিকে আপোনাৰ লাগিলে যিমানে প্ৰিয় বুলি নাভাবক কিয়, কেতিয়াও কাকো এনেকুৱা ছিক্ৰেট শ্বেয়াৰ কৰিব নালাগে, যিবোৰ ছিক্ৰেট যদি সমাজৰ আগত ওলাই যায় তেনেহ'লে আপুনি লাজ পাবলগীয়া হয়, বিপদত পৰিবলগীয়া হয়। গতিকে আপুনি কেতিয়াও তেনেকুৱা কোনো কথাই মানুহক নজনাব, যিখিনি কথা কিবা কাৰণত সমাজত ওলাই গ'লে আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। আপুনি সদায় এই ক্ষেত্ৰত সাৱধান হৈ থাকিব। লাগিলে জীৱনৰ যেনেকুৱাই ছিক্ৰেট নহওক কিয়, যিটো অতীত সেইটো হৈ গুচি গ'ল। বহুতে কি ভাবে, মোৰ যিজন পাৰ্টনাৰ আছে আহিবলগীয়া, তেওঁৰ মোৰ বিষয়ে সকলো জনাটো ভাল কথা। আৰে ভাই, আপুনি যদি কিবা এটা জনাব বিচাৰিছে, আপুনি সেইখিনি জনাওক, যিখিনি কথা জানিলে তেওঁ মটিভেট থাকিব, তেওঁ আপোনাক লৈ হেপী ফিল কৰিব। এনেকুৱা কথা জনাই কি লাভ, যিখিনি কথাই তেওঁৰ মনতো মাজে মাজে অশান্তি থাকিব। যিটো হেপিনেছ আছিলে আপোনালোকৰ মাজত, তেওঁৰ মনত যিমানখিনি ফূৰ্তি আছিলে, এই ফূৰ্তিখিনি নাইকিয়া কৰিবৰ বাবে আপুনি চেষ্টা কৰা বন্ধ কৰক, আৰু এনেকুৱা কাম কৰক যিটো আপোনালোকৰ সেই ফূৰ্তিখিনি দুগুণ কৰিব পাৰে। গতিকে আপোনাৰ জীৱনৰ যেনেকুৱা ছিক্ৰেটে নহওক লাগিলে, যিটো অতীত সেইটো নাইকিয়া হৈ গ'ল। আহিব লগা ভৱিষ্যতটো সুন্দৰ কৰক, বৰ্তমানটোত কাম কৰক, আৰু সেই ছিক্ৰেটসমূহ আনক শ্বেয়াৰ কৰা যদি অভ্যাস আছে, সেই অভ্যাসটো আজিয়ে বন্ধ কৰক। 5 নম্বৰতে হৈ গ'ল কি, জোখতকৈ বেছি সহজ সৰল হোৱাৰ যিটো স্বভাৱ, সেই স্বভাৱটো যেতিয়ালৈকে আপোনাৰ গাত থাকিব, আপুনি তেতিয়ালৈকে কান্দিব লাগিব। আচাৰ্য চাণক্যই কৈ থৈ গৈছে, জংঘলৰ ভিতৰৰ আটাইতকৈ চিধা গছজোপা সোনকালে কটা যায়, আৰু বেকা গছবোৰ সকলোৱে এৰি দিয়ে। ইয়াৰ অৰ্থ এইটো কেতিয়াও নহয় যে আপুনি জীৱনত এজন বেয়া মানুহ হ'ব লাগিব, আপুনি সদায় ভাল মানুহে হ'ব লাগিব। কিন্তু আচাৰ্য চাণক্যই কৈ থৈ গৈছে, জোখতকৈ বেছি সহজ সৰল হৈ নপৰিব। মানে আপুনি জোখতকৈ বেছি সহজে মানুহক কেতিয়াও বিশ্বাস নকৰিব, আপোনাৰ সকলো কথা কৈ নিদিব, আপুনি সকলো কথা দি নিদিব। আপোনাৰ কোনোবাই সহায় বিচাৰিলে আপুনি পটককৈ সহায় কৰিবলৈ গুচি নাযাব। মানুহক সহায় কৰাটো ভাল কথা, কিন্তু তাৰ আগতে আপুনি বিপদত পৰিব পাৰে নেকি, এই সহায়টো কৰিলে আপোনাৰ কিবা ক্ষতি হ'ব পাৰে নেকি, এনেকুৱা বহুতো কথা চাই মেলিহে আপুনি আগবাঢ়িব। আৰু জোখতকৈ বেছি সহজ সৰল মনোভাৱ যদি আছে, তেনেহ'লেতো আপুনি অলপমান সাৱধানেৰে মানুহৰ কথা ক'ব, মানুহৰ লগত মিলিব, মানুহৰ লগত কেনিবা যাব, ফুৰিব, কাম কৰিব। আৰু এই স্বভাৱটো থকালৈকে আপুনি অতি সাৱধানে থাকিব লাগিব, কাৰণ মানুহে আপোনাৰ সৰলতাৰ সুযোগ ল'ব পাৰে, যি সুযোগ লোৱাৰ পাছত মানুহে আপোনাক কন্দুৱাব, কেতিয়াও হাঁহিবলৈ নিদিয়ে। বন্ধুসকল, 5টা এনেকুৱা কথা শ্বেয়াৰ কৰিলোঁ, যিকেইটা কথা আচলতে আপুনি সাৱধান হ'ব লাগে। আচাৰ্য চাণক্য নীতিৰ পৰা এই 5টা কথা যদি আপোনালোকে মনত ৰাখে, হয়তো জীৱনত বহুতেই উপকৃত হ'ব পাৰিব।
মই শ্বেয়াৰ কৰিলোঁ এটা ভিডিঅ'ৰ জৰিয়তে খুব এটা সুন্দৰ কিছুমান নীতি। আপোনালোকে কমেণ্ট কৰক এই 5টা কথাৰ ভিতৰত আপোনালোকৰ জীৱনত কিবা এটা ঘটি গৈছেনে যাৰ বাবে আজিও আপুনি পস্তাই আছে, আৰু এই কথাকেইটা জানি আপোনাৰ কেনেকুৱা লাগিলে। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে চাই থাকিব PS এছপাইৰিং ফিল্মছ। ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই কৰি দিব, আইডি হৈ গ'ল ফুকন প্ৰীতম। ধন্যবাদ, জয় অসম, জীৱন জিন্দাবাদ।